Itu menurut Hah? Indiki April bulan. Lalu hati saya kena itu children menjeram. Tola rakyat peranik kena. Lalu itu children menjeram minta kena atau hendak surta tadi. Ada na monduk tenoteng curi nahal se. Saat menahal se kita kena. Atau nahal kau juga ante celau lah. Ante kau orang itu ni barten noteng hina gitu. Nahal se gitu. Kini hotel orang pe bulan nahal se. 29 জন 31 জন Ada nito hibukan tin de ke gitu sebabnya nyel hisap mah nunggu gitu nak sembabna enak seperti nomor kurang baru kurang besar প্রথমত মই ধন্যবাদ দিছো এতিয়া আমি জানো এতিয়া আমালোকৰ 22 তাৰিখ হ'বলৈ 10-12 দিন বাকী আছে ইয়াৰ মাজত যিখিনি আমি চিৰাং দুৱাৰ এছেম্বলি ক'ব বিচাৰিম প্ৰায় প্ৰাইমাৰী কমিটিক সম্পূৰ্ণৰূপে বুথ কমিটি কৰি মানে ক্ষিপ্ৰ গতিত মানে কামটো কৰি আছে আৰু সকলো প্ৰাইমাৰীৰ পৰা আমি ৰিপৰ্ট লৈছো যে সকলো প্ৰাইমাৰী এতিয়া ইলেকশ্যনৰ কাৰণে ৰেডি তো গতিকে আমি ভাবো যে এইবাৰ চিৰাং দুৱাৰত আমি বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হ'ম আৰু ইয়াৰ বেলেগ দল আহি পেলাই যে কিবা খেৰ মাৰিব বা কিবা ক'ব বা কিবা কৰিব সেইটো কোনো পথে হ'ব নোৱাৰে কথাইটো আজি ইয়াতে 19 জন হৈছে আজি আমাৰ 31 জন হৈছে আৰু এইটো আগৰ ইপিএলৰ মানুহ আছিল কিন্তু আজি সিহঁতে গম পাইছে ইপিএলৰ কাৰ্যকলাপ আদৰ্শ নীতি নিয়ম কিন্তু ইপিএলে ওপৰত মানুহে সন্তুষ্ট নহয় বিপিএফ আগৰ চৰকাৰ চৰকাৰকে সিহঁতে চবে বিচাৰি আছে সেইকাৰণে ভাবিছো যে আমালোকৰ এইবাৰ কোনো দলে আমাৰ প্ৰত্যাহ্বান কৰিব নোৱাৰে আপনার ইয়াতে হাগ্রামা মহিলার জানার ক্যান্ডিডেট পাইছে সেইটো অনুভৱ যেতিয়া নেকি হাগ্ৰামা পৰ্যায় হৈছে আমালোকৰ চিৰাং দুৱাৰত তেতিয়াৰ পৰা আমাৰ চিৰাং দুৱাৰৰ মানুহৰ মনোভাৱটো একেবাৰে উৎফুল্লিত হৈছে ফূৰ্তি হৈছে হাগ্ৰামা অহাৰ লগে লগে ডেইলি আজি প্ৰত্যেক মিটিঙতে জইনিং এতিয়া সৰু মিটিং হওক ডাঙৰ মিটিং হওক সকলো মিটিঙতে জইনিং সেই হিচাপে মানুহৰ আশা হাগ্ৰামা যে পূৰণ কৰিব পাৰিব সেইটো একেবাৰে অনিবাৰ্য বুলি ভাবি পেলাই মানুহে আমাৰ বিপিএফ দলক আঁকোৱালি লৈছে ডেভেলপমেন্ট হোৱা নাই এবাৰ হাগ্ৰামা জিকিলে কেনেকুৱা ডেভেলপমেন্ট হ'ব এতিয়া হাগ্ৰামা যিটো আমাৰ মুৰব্বী বিপিএফ দলৰ মুৰব্বী হয় গতিকে তেওঁ যে আমাৰ ইয়াত আহিব যে আগৰ যিখিনি আমাৰ উন্নতি হৈছে তাতকে দুগুণ উন্নতি হ'ব আজি তেওঁ কৈ আছে যদিহে আমি বেলেগৰ 100 টকা দিওঁ তেনে আমাৰ চিৰাং দুৱাৰ মই 200 টকা দিম গতিকে আমাক জিকাই দিব লাগে আৰু জিকি যাম বুলি তেওঁ ভাবিছে আমিও জিকাই দিম কাৰণ আৰু এই 120 নহয় বিপুল ভোটত জিকিব তেওঁ মানে 10,000 ডিফাৰেন্স জিকিব তেওঁ বেলেগ এগেইনষ্ট পাৰ্টিতকৈ 10,000 ডিফাৰেন্সতহে তেওঁ জিকিবলৈ সক্ষম হ'ব এইটো একদম খাটাং ইপিএলৰ কিছুমান সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া ইপিএলৰ পৰা ওলাইছে আপোনালোকক সমৰ্থন কৰিব বুলি কৈছে তো চাওক এতিয়া সিহঁতৰ মাজত বা খুঁটিনাটি কি আছিল মই নাজানো কিন্তু এতিয়া তেওঁ টিকিটৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিল কিন্তু কিবা এটা কাৰণত তেওঁৰ টিকিটটো নহ'ল বা কিবা ডকুমেণ্টছ নহ'ল সেইটো বেলেগ সিহঁতৰ মেটাৰ কিন্তু তেওঁ এতিয়া বিপিএফ দলক ভাল পায় ইপিএলক সমৰ্থন নকৰি পেলাই আমাৰ ইতিমধ্যে আমালোকৰ লগত কাম কৰি আছে বিপুল সমৰ্থন কৰি পেলাই আজি একেলগে আমি কামো কৰি আছো আৰু অনাগত সময়ত আমি কৰি যাম কথাইটো হ'ল সংগ্ৰাম ব্ৰহ্ম গতিকে নিশ্চিন্ত হিচাপে আমি জিকি যাম 10,000 খাটাং তাৰ অফ হ'ব পাৰে তেনেকৈ